আজি বনালোঁ মাগুৰ মাছৰ জালুক দিয়া আঞ্জা। মই কেনেকৈনো বনালোঁ আপোনালোকে ভিডিঅ'টো চাই যাওকচোন। প্ৰথমে মই এয়া মাগুৰ মাছ এটাই লৈছোঁ, বাছি লৈ এয়া তেলত ফ্ৰাই কৰি লৈছোঁ। হালধি অকণমান আৰু নিমখ দি এয়া ফ্ৰাই কৰি ল'ম। যিহেতু মই পিঁয়াজৰ সৈতে বনাম, পিঁয়াজ মই মিক্সি বাতিত পিচি লৈছোঁ। পিঁয়াজ দুটা আৰু অলপ ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, আদা নহৰু আৰু কেঁচা জলকীয়া দুটামান তাতে পিচি ল'লোঁ। এইফালে একেখিনি তেলতে তেজপাত আৰু জলকীয়া দি দিলোঁ। তাতে এতিয়া মই পেষ্ট বনাই থৈছিলোঁ, সেইটো মই দেখুওৱা নহ'ল, সেইখিনি দি দিলোঁ। এতিয়া ইয়াতে ৰেড চিলি, জিৰা আৰু ধনিয়া পাউডাৰ ইয়াতে দি অকণমান লৰাই ল'ম। ইয়াতে অকণমান পানী দি এতিয়া সিজিবলৈ দিম। ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া মাছ দি দিছোঁ। ঢাকনখন মাৰি অকণমান সিজিবলৈ দিম। এইফালে কিমান ধুনীয়াকৈ সিজিছে। ইয়াতে এতিয়া জালুকৰ গুড়িখিনি দি দিছোঁ। যিহেতু এই আঞ্জাখন মই এজন মানুহৰ বাবে বনাইছোঁ। এইফালে এয়া মোৰ ৰেডিয়ে হৈ গ'ল। খাবলৈ খুব ভাল লাগে, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এইফালে ঢেকীয়া বাছি ল'লোঁ, এইখিনি ভাজি ল'ম। এইফালে ঢেকীয়া মই ভাজি ল'লোঁ। এইফালে এতিয়া মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।